নমস্কাৰ সকলোকে গুৱাহাটী হাইকোৰ্ট ফালৰ পৰা দুটা বিভাগত প্ৰায় 19টা পদ মুকলি কৰি দিছে। ইয়াৰে এটা হৈছে জুডিচিয়েল এছিষ্টেণ্ট আৰু আনটো হৈছে কম্পিউটাৰ এছিষ্টেণ্টৰ পোষ্ট আৰু ইয়াৰ এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 23 আৰু 27 নৱেম্বৰলৈকে থাকিব। আৰু ইয়াৰ যোনটো প্ৰথমটো পোষ্ট হৈছে জুডিচিয়েল এছিষ্টেণ্ট, যাৰ বাবে আছে 14টা পোষ্ট। ইয়াৰে যোনটো কেটেগৰী ৱাইজ ভেকেঞ্চি হৈছে আন হিচাপত 8টা ভেকেঞ্চি আছে আৰু OBC আৰু MOBCৰ কাৰণে 6টা ভেকেঞ্চি আছে আৰু ST আৰু SC আৰু STP STHৰ কাৰণে কোনো ভেকেঞ্চি নাই। এওঁলোকে আন হিচাপত যোনটো 8টা ভেকেঞ্চি আছে তাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ যোনটো চেলেৰি হৈছে এইটো 14,000ৰ পৰা 70,000ৰ ভিতৰত থাকিব। আৰু ইয়াৰ কাৰণে যোনটো এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে সেইটো যিকোনো ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু লগতে কম্পিউটাৰৰ নলেজ জানিব লাগিব, নহ'লে কম্পিউটাৰৰ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। আৰু যোনটো ছেকেণ্ড পোষ্ট হৈছে এইটো কম্পিউটাৰ এছিষ্টেণ্টৰ পোষ্ট, যাৰ বাবে আছে 5টা পোষ্ট। ইয়াৰে কেটেগৰী ৱাইজ ভেকেঞ্চি হৈছে আন হিচাপত কোনো ভেকেঞ্চি নাই আৰু OBC আৰু MOBCৰ কাৰণে 3টাকৈ ভেকেঞ্চি আছে আৰু SCৰ কাৰণে কোনো ভেকেঞ্চি নাই আৰু STPৰ কাৰণে এটা আছে আৰু STHৰ কাৰণেও এটা ভেকেঞ্চি আছে। আৰু ইয়াৰ যোনটো চেলেৰিটো হৈছে 14,000ৰ পৰা 70,000ৰ ভিতৰত থাকিব আৰু লগতে ইয়াৰ গ্ৰেড পে থাকিব, যোনটো 6,200 টকা দিয়া আছে আৰু এইটো পিছলৈকে বাঢ়ি থাকিব। আৰু ইয়াৰ যোনটো এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেশ্যন হ'ব লাগিব, যিকোনো ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু লগতে ডিপ্ল'মাৰ চাৰ্টিফিকেট লাগিব, নহ'লে কম্পিউটাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। আৰু ইয়াৰ যোনটো কম্পিউটাৰ চাৰ্টিফিকেট হৈছে সেইটো 6 মান্থৰ মিনিমাম 6 মান্থ ডিউৰেশ্যনৰ চাৰ্টিফিকেট হ'ব লাগিব আৰু লগতে তলত দিয়া 5টা অপশ্যন যোনকেইটা আছে সেইকেইটা ইয়াতে ইনক্লুড থাকিব লাগিব, যোনটো হৈছে 1 নম্বৰ ডাটা এণ্ট্ৰি, DTP আৰু বেছিক হাৰ্ডৱেৰ জানিব লাগিব, লগতে যোনটো প্ৰিণ্টিঙৰ আৰু প্ৰিণ্টাৰৰ কামবোৰ জানিব লাগিব। যোনটো ইয়াতে 5টা অপশ্যন আছে গোটেইকেইটা আপোনাৰ চাৰ্টিফিকেটত ইনক্লুড থাকিব লাগিব। আৰু ইয়াৰ যোনটো এজ লিমিট হৈছে লিমিটটো আপুনি 40 বছৰৰ ভিতৰত আপুনি এপ্লিকেশ্যন কৰিব পাৰিব। আৰু যোনটো এজ ৰিলেক্সেশ্যন হৈছে OBCৰ কাৰণে 3 বছৰৰ ৰিলেক্সেশ্যন দিয়া হৈছে, তো আপুনি 43 ইয়াৰ্ছৰ ভিতৰত হ'লেও আপুনি এপ্লিকেশ্যন কৰিব পাৰিব। আৰু SC সকলৰ কাৰণে 5 বছৰৰ ৰিলেক্সেশ্যন দিয়া হৈছে, তো 45 ইয়াৰ্ছৰ ভিতৰত আপুনি এপ্লিকেশ্যন কৰিব পাৰিব। আৰু STP আৰু STHৰ কাৰণে 5 বছৰৰ ৰিলেক্সেশ্যন দিয়া হৈছে, তো 45 ইয়াৰ্ছৰ ভিতৰত আপুনি এপ্লিকেশ্যন কৰিব পাৰিব। আৰু PWBD সকলৰ কাৰণে 10 বছৰৰ ৰিলেক্সেশ্যন দিয়া হৈছে, তো 50 বছৰৰ ভিতৰত হ'লেও আপুনি এপ্লিকেশ্যনখন কৰিব পাৰিব। আৰু লগতে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন লাগিব। তো নেক্সট হৈছে আপোনালোকৰ এপ্লিকেশ্যন ফিজৰ কাৰণে ST আৰু SCৰ কাৰণে 250 ৰুপিজ পে' কৰিব লাগিব আৰু PWDৰ কাৰণে কোনো ধৰণৰ ইয়াতে ফিজ নাই আৰু আদাৰ্ছ মানে জেনেৰেলৰ কাৰণে 500 টকা পে' কৰিব লাগিব। আৰু নেক্সট হৈছে ইয়াৰ এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট, যোনটো হৈছে জুডিচিয়েল এছিষ্টেণ্ট 12 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈ যাব আৰু ইয়াৰ লাষ্ট ডেট হৈছে 27 নৱেম্বৰলৈকে থাকিব। আৰু নেক্সট কম্পিউটাৰ এছিষ্টেণ্ট যোনটো হৈছে সেইটো 8 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈ যাব আৰু 23 নৱেম্বৰলৈকে ইয়াৰ লাষ্ট ডেট থাকিব। আৰু ইয়াৰ যোনটো এপ্লিকেশ্যন আপোনালোকে এপ্লাইটো কেনেকৈ ধৰণে কৰিব পাৰিব সেইটো হৈছে আমাৰ যোনটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যন আছে তাত আমাৰ লিংকটো দি দিম, আপোনালোকে লিংকত গৈ এপ্লাই কৰি ল'ব পাৰিব।